এয়া চাওক অলৰেডি মই ফিটিং কৰা হৈ আছে ইয়াত, সেইটো কাৰণে মই শ্বৰ্টকাট মানে হেৰি কৰিব বিচাৰিছোঁ, বেছি দেৰি নকৰোঁ ভিডিঅ'টো। এতিয়া ফিটিং কৰা হৈ আছে যেতিয়া ইয়াত ফিটিং কৰিম। তাৰপিছত হৈ গ'ল। তাৰপিছত এইটো ইয়াত হেৰি কৰিলোঁ, ইয়াত পিন্ধিলোঁ। হেল্ল' গাইছ, ৱেলকাম টু মাই নিউ ব্লগ। আজি আপোনালোকক হেলমেটত গোপ্ৰ' ফ্ৰেম লগাই মোবাইল দি ব্লগিং, মটো ব্লগিং কেনেকুৱা কৰে আহক আজি মই দেখাবলৈ গৈ আছোঁ। তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদিহে মোৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। তে বলক এতিয়া যাবলৈ ওলাইছোঁ। ইয়াৰ কেনেকুৱা হয় অলপ ভিউটো আপোনালোকে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কমেণ্টত জনাব ভিউটো কেনেকুৱা হৈ আছে বৰ্তমান। এয়া মই গৈ আছোঁ। বেছি দামী বাইকো নহয়, মোৰ এখন ডিস্কভাৰ বাইকহে, কাৰণ মই দামী মানুহ নহয় দামী ব্লগিং কৰিবৰ কাৰণে। এয়া এতিয়া মই গৈ আছোঁ, আপোনালোকৰ ভিউটো কেনেকুৱা লাগে ক'ব নিশ্চয়। এইজন মোৰ ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ। ভিউটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আপোনালোকে কওক। ইফালে যাব বকলীয়া টাউন, এইফালে বকলীয়া টাউনৰ বাহিৰত মানে গৈ আছে এতিয়া বাইপাছ এইখানে।
ভিউটো কেনেকুৱা লাগিছে এইখিনিৰ পৰা চাওকচোন মই অলপ দেখুৱাই দিছোঁ ভিউটো ইয়াত দেখা পাইছে এইখন হয় পাথৰ কয়াৰী ইয়াত চাওক ভিউটো কেনেকুৱা লাগিছে দেখিছে চাওক ভিউটো কেনেকুৱা লাগিছে ইফালে পাহাৰ এফালে খালী পথাৰ এইটো দেখা পাইছে আপোনালোকে গাইজ মই আৰু বেছি লং ভিডিঅ' নবনাওঁ চাওক তো গাইজ ভিডিঅ'টো আজিলৈ ইমানেই মোৰ বাই বাই